হাই গাইজ, মই কৈছোঁ কি আপোনালোকৰ মাজলৈ আজি এটা ভিডিঅ' পাৰিছোঁ। আশা কৰোঁ নিশ্চয় ভিডিঅ'টো ভাল পাব। আজি ভিডিঅ'টোৰ মেইন টপিকটো হৈছে হে গাইজ, আমি যেতিয়া আমাৰ গাড়ীখনত তেল ভৰাবলৈ সেই পেট্ৰল পাম্পলৈ নিওঁ, তেতিয়া সেই পেট্ৰল পাম্পত ধুনীয়াকৈ কিছুমান ফলক আছে আৰু সেই ফলকত লিখাই থাকে যে ন' স্মকিং বা ন' মোবাইল ফোন ইউজ। আৰু কিছুমান এনেকুৱা তেল ডিপু আছে যে আপোনালোকে চিগাৰেট নাখালেও লগত মোবাইলটো নিব পাৰিব বা মোবাইলটো বহুতে নিয়ে। কিন্তু তাৰ ভিতৰত কিছুমান এনেকুৱা তেল ডিপু আছে যে আপুনি চিগাৰেট দূৰৰ কথা, আপুনি সেই গাড়ীখনত তেল ভৰাব গ'লে আপুনি লগত মোবাইল ফোন নিব নোৱাৰে আৰু নিব নিদিয়ে। তো কিয় নিদিয়ে, কি কাৰণ আছে যাৰ বাবে আপোনালোকক সেই পেট্ৰল পাম্পলৈ তেল ভৰাবলৈ গ'লে লগত মোবাইল ফোন নিব নিদিয়ে? তো সকলোবোৰ কম আজি এই ভিডিঅ'টোত। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো বাৰু আমি সকলোৱে জানো যে আমি যেতিয়া তেল ভৰাবলৈ যাওঁ তেতিয়া চিগাৰেট খাব নালাগে আৰু চিগাৰেট খাবলৈ নিদিয়ে। কাৰণ চিগাৰেটত যিবোৰ ফিৰিঙতি থাকে, এই ফিৰিঙতি যদি সেই পেট্ৰল পাম্পৰ এইটো হুইলৰ তেলত পৰে তেতিয়াহ'লে সকলো জ্বলি পুৰি ছাৰখাৰ হৈ যাব। কিন্তু আমাৰ মোবাইল ফোনততো কোনো ধৰণৰ জুই জ্বলি নাথাকে বা জুইৰ কোনো ফিৰিঙতি নাথাকে, তথাপিও আমাক সেই পেট্ৰল পাম্পলৈ মোবাইলটো নিব নিদিয়ে। আৰু মোবাইলটো নিব এই কাৰণেই নিদিয়ে, মোবাইলত যি ইলেক্ট্ৰিক মেগনেটিক থাকে আৰু এই ইলেক্ট্ৰিক মেগনেটিকৰ ফলতে সেই পেট্ৰল পাম্পত সোনকালে জুই লাগিব পাৰে। তাৰোপৰি আমি যদি গাড়ীখন তেল ভৰাই থকা সময়ত বেলেগ ব্যক্তিৰ লগত ফোনত কথা পাতি থাকোঁ, তাৰোপৰি যদি আমি মোবাইলৰ ডাটা অন কৰি কিনে বিভিন্ন নেট চলাই থাকোঁ, তেতিয়াহ'লে সেই মোবাইলৰ পৰা ওলোৱা যিটো ৰেডিয়েশ্যন আছে, এই ৰেডিয়েশ্যনৰ পৰা সেই পেট্ৰল পাম্পত জুই লাগিব পাৰে, যাৰ বাবে সেই পেট্ৰল পাম্পত তেল ভৰাবলৈ গ'লে আমাক মোবাইল নিব নিদিয়ে। আৰু তাত লিখাই থাকে যে ন' মোবাইল ফোন ইউজ, আৰু এই কাৰণে লিখাই থাকে। আৰু ইয়াৰ পৰা যথেষ্ট ক্ষতি হ'ব পাৰে, লগতে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে, যাৰ বাবে আমাক সেই পেট্ৰল পাম্পলৈ তেল ভৰাবলৈ গ'লে আমাক মোবাইল ফোন নিব নিদিয়ে। আৰু এই দুটাই আছিল কাৰণ যাৰ বাবে আপোনালোকক সেই পেট্ৰল পাম্পত তেল ভৰাবলৈ গ'লে চিগাৰেট খাব নিদিয়ে বা মোবাইল ফোন ব্যৱহাৰ কৰিব নিদিয়ে। আৰু আপোনালোকে যদি আগতে গম পোৱা নাছিলোঁ, তেতিয়াহ'লে আজি মোৰ এই ভিডিঅ'টোৰ জৰিয়তে গম পালে। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়া লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু আপোনালোকে যদি মোৰ এই চেনেলটোত নতুন, তেতিয়াহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো আজিলৈ বাই।